নেক্সট যোনটো আছে এইটো কয় কেটলিয়া বুলি, এইটো এটা অৰ্কিডৰ প্ৰজাতি। ইয়াত এটা ফুলি আছে চব, এইটো অব্লিকাছ বুলি, এইটো এটা অৰ্কিড এপিফাইড অৰ্কিড। তো ওপৰত যিমানখিনি অৰ্কিড আপোনালোকে দেখিছে এইখিনি গছত থকা কপৌ ফুল, গছত থাকে, মাটিৰ কোনো প্ৰয়োজন নাই, মানে বতাহৰ পৰা লৈ পেলাই খাই জীয়াই থাকে। সেইকাৰণে অকল জাষ্ট থাকিবলৈ আমি চব ছাপৰ্ট ভৰাই দিছোঁ চবতে। আৰু তলত যিমানখিনি দেখিছে এইখিনি মাটিত থকা কপৌ গ্ৰাউণ্ড অৰ্কিড কয়, সিহঁতক মাটিৰ প্ৰয়োজন আছে। এইটো এটা চব কেটলিয়া। তো আজিকালি খুব বেছিকৈ ব্যৱহাৰ হোৱা অৰ্কিডটো এইটো চব, এইটো ডেণ্ড্ৰবিয়াম বুলি কয়। ইয়াৰ অসংখ্য বেলেগ বেলেগ কালাৰ থাকে, তো যোনটো আমাৰ বুকে চুকে বনোৱা মেলত চবতে বেছিকৈ ব্যৱহাৰ হয়। তো এইটো গছৰ পৰা যে একো নলয় প্ৰমাণটো এইটো চব এই পাইপডালতে লাগি আছে। তেনেকৈ গা গছো ধুনীয়া, ফুলো ফুলি আছে, যাৰ মানে বহুত কালাৰ থাকে বেলেগ। তো অৰ্কিড আপোনালোকে চিনি পাবলৈ অৰ্কিডৰ ফুলত সঠিক আইডেণ্টিফাই কৰিবলৈ আপোনালোকে সদায় চাব, অৰ্কিডৰ ফুলত সদায় 6টা পাহি থাকে। তো পাহি মানে 5টা একেধৰণৰ এনেকৈ চিমিলাৰ পেটেলছ হয়, এটা মডিফাই। তো সেইটো অৰ্কিডৰ মেইন কেৰেক্টাৰ। তাতকৈ বেছি বা কম হ'লে সেইটো অৰ্কিড নহ'ব। তো এইবোৰত এতিয়া এটা এটা পাহি, সেইকাৰণে এইখিনি অৰ্কিড নহয়। তো এইখিনিক আপোনাৰ এন্থৰিয়াম বুলি কয়, এইটো কচুৰ এটা প্ৰজাতি। এইটো এটা ফুলি আছে চাওক, ট্ৰিক্সপাৰ্মাম একুমেনিটিচিমাম বুলি, এইটো এটা অৰ্কিডৰ ফুল। তো এইটো অকল 12 ঘণ্টাৰ কাৰণে ফুলে, মানে ৰাতিপুৱা ফুলিলে আপোনাৰ গোটেই দিনটো থাকিব, তো কাইলৈ নাপাব, এইটো অকল এদিন। এইফালে চাওক, এইটো পিচ্ছৰ প্লাণ্ট, কলচী উদ্ভিদ বুলি কয়। ইয়াৰ বিভিন্ন প্ৰজাতি পায়, এইটো মেঘালয় চাইডে ডাঙৰ ডাঙৰ পায়, আৰু আফ্ৰিকাত যোনটো প্ৰজাতি পায় সেইটোতো বহুত ডাঙৰ হয়। তো সেইকাৰণে সিহঁতৰ পলিনেশ্যনটো ইজি হ'বৰ কাৰণে সদায় মডিফাই ফিলোজাইনি অভেলিছ বুলি, ইয়াতো চাওক এই জিভা এখন বাহিৰলৈ ওলাই থকা নিচিনাকৈ। তাৰ ছাইডত যোনটো আছে সেইটো এটা মেঘালয়ৰ ষ্টেট ফ্লাৱাৰ, তাক লেডিজ শ্লিপাৰ বুলি কয়, সেইকাৰণে তাৰ নামটো লেডিজ শ্লিপাৰ। নাথাকে ক'লা কালাৰৰ ফুল দেখিবলৈ, পাৰ্টিকুলাৰ এপাহ এপাহ ফুল দেখিলে কালাৰ আছে, ওচৰতে বাদুলিৰ নিচিনা বাদুলিৰ নিচিনা দেখা চব আছে। এটা অৰ্কিডৰ প্ৰজাতি হ'ল আপোনাৰ অৰ্কিডৰ এইটো চিড। তো চিডছৰ পৰা অৰ্কিড জাৰ্মিনেট হয়, কিন্তু জাৰ্মিনেট হ'বলৈ তাক এটা পাৰ্টিকুলাৰ ফাংগাছ লাগে। ফাংগাছটোৰ নাম হ'ল মাইকোৰাইজা। যেতিয়া গুটিয়ে মাইকোৰাইজা ফাংগাছটো পাব তেতিয়াহে জাৰ্মিনেট হ'ব, নহ'লে নহ'ব। উইদাউট মাইকোৰাইজা এটি জাৰ্মিনেট নহয়। তো সেইটো খালী চকুৰে নেদেখি হাতেৰে দিব পৰা ব্যৱস্থা নাই। গতিকে যিসকলে টিচু কালচাৰ কৰে তেওঁলোকে লেবৰেটৰীত সেই মাইকোৰাইজা ফাংগাছটো দি তেনেকৈ জাৰ্মিনেট কৰে। এইটো চব অৰ্কিডৰ গুটি, মেচিন হ'লে ফাটি পেলাই গৈ এটা ফুলি আছে আপোনাৰ জেস্পোচিলাছ অব্লিকাছ বুলি, পানী লাগে। এইখিনি চব গোটেইখিনি এক জেগাতে বহুত মৌ মাখি জমা হৈ থকা নিচিনা। এইখিনি আজিকালি খুব বেছিকৈ ব্যৱহাৰ কৰোঁ। আমি ডাইৰেক্টলি খাওঁ, যোনটো আমি আইচক্ৰীম চকলেটত যে ভেনিলা খাওঁ, তো ভেনিলাটো এটা অৰ্কিড। এইজোপা হৈছে আপোনাৰ ভেনিলাৰ গছ। এইটো ভেনিলা 35,000 টকা, কিন্তু আমি যোনটো চকলেটত খাওঁ সেইটো গোটেই কেমিকেল মিক্স, অকল গোন্ধটোহে খাওঁ, সেইকাৰণে আমি কম দামত খাব লাগে। ইয়াত এটা আছে পাহি, এইটো বেলেগ। প্ৰত্যেক অৰ্কিডতে 6টা পাহি পাওঁ। এইটো এটা চব কেটলিয়া, ৱৰ্ল্ডৰ স্মলেষ্ট জোপাটো 6টা পাহি, ৱৰ্ল্ডৰ লাৰ্জেষ্ট জোপাটো 6টা। আৰু অৰ্কিড হ'বলৈ হ'লে গছত ফুল হ'বই, অৰ্কিড হ'লে ফুলিবই লাগিব। বেৰনীয়া বুলি কয় এজোপা। তো তাৰ মানে ষ্টেমলেছ অৰ্কিড, এইটো গা গছ নাথাকে চব। ইয়াৰ যেনেকৈ গা গছ থাকে তাৰ নাথাকে, তাৰ ডাইৰেক্ট সেই জেগাৰ পৰাই পাত ওলায়। ফুলটো মকৰাৰ নিচিনা দেখায়। এইবোৰ তলত যিমানবোৰ দেখিছে এইবোৰ ব্ৰাউন অৰ্কিড, মাটিত থকা অৰ্কিড, এইবোৰ সেই ফুলিবলৈ লৈছে আৰু ফুলি ওলাইছে। ইয়াত চব এটা ৱৰ্ল্ডৰ এটা ওৱান অফ দ্য স্মলেষ্ট। যেতিয়া কমপ্লিট ব্লুম হ'ব তাৰ ফুলৰ চাইজটো হ'ল 1.2 mm। পাত চাত নাথাকে হৈছে আৰু এইটো ডেণ্ড্ৰবিয়াম হিটাৰোকাৰ্পাম বুলি কয়। ইয়াৰ গোন্ধটো ট্ৰাই কৰিব পাৰে, এইটো গোন্ধ আছে। কাপোৰ চাবলৈ আছে, এইফালে গুটিটোৰ ভিতৰত চাবলৈ আছে। এইটো এটা নেক্সট আপোনালোকে এনেকৈ চাই